কবিতার শিরোনাম বেশ্যা। কবি অমূল্য বড়ুয়া। কুৰি শতিকাৰ যান্ত্ৰিক যুগৰ সভ্যতাৰ তাইও এজনী মানুহ। তেজ মাংস অস্থি চৰ্ম স্নায়ুৰে ভৰা যন্ত্ৰমান দেহ পিঞ্জৰাটোৰ মাজত বায়বীয় যুৱটোৰ আৱশ্যকীয় ভোকৰে ভাত আৰু পিয়াহৰে পানীৰ অভাৱটোৱেই যেতিয়া চূড়ান্ত, আৰু তাৰ বাবেই যেতিয়া এমুঠি টকাৰ প্ৰয়োজন, আত্মসন্মানৰ দাম্ভিক চকচকীয়া মুখা পিন্ধা ৰাই চাহেব হৰেমা, খান বাহাদুৰ ইকিবাল, ইয়েচি ফুকনৰ বুকুটো যেতিয়া তেওঁলোকৰ ঘৰৰ ডিঙিত শিকলি দিয়া বিলাতী কুকুৰটোৰ দৰে চেপি ৰখা দুৰন্ত কামনাৰ তাৰণা, আৰু তাৰে চৰিতাৰ্থৰ বাবে চোৰৰ দৰে আন্ধাৰৰ আঁৰ লৈ তাইৰ ঘৰলৈ সিহঁতৰ গোপন আগমন। এটোপা সুৰা আৰু চাকিৰে চাকনৈয়াত উঠি উমৰৰো যেতিয়া জীৱনৰ নিগুঢ় কৰোণতাৰ দাৰ্শনিক ব্যাখ্যা দিয়াৰ একান্ত অধিকাৰ, সমাজৰ বেভিচাৰত কক্ষচ্যুত অৰ্থনৈতিক সমস্যাত জ্বলাকলা পৰমুখাপেক্ষী মৰিবলৈ ধৰা তাইৰ জীৱনটোক আত্মসন্মান নাৰী পবিত্ৰতাৰ বিৰাট প্ৰবঞ্চনাৰে ঠগি তিলে তিলে জহি যাবলৈ দিয়া অৰ্থহীন কৌতূহলটোক তাই তাইৰ আৱশ্যকতাহীন জীৱনটোতকৈও বিড়ম্বনা বুলি ভাবে। সেয়ে হয়তো সুৰা গান আৰু নৃত্যৰ মজলিছৰ আৰাম কামৰাত পৃথিৱীৰ বুকাৰে সজা দেহা বেছি তাই হল নৃত্যৰতা, কামৰতা, কলুষ বেশ্যা। আজিৰ নগণ্য আত্মসন্মানৰ ভীৰুতাকে বিসৰ্জন দি তাই বাছি ললে জীৱনৰ এটি সহজ নিশ্চিন্ত উপায়। কিন্তু সিমান সহজো নহয়। তাৰ বাবে তাইক লগা হল বিশ্ববিখ্যাত মনোবিজ্ঞান বৈশ্লেষণিক পণ্ডিত ফ্ৰয়ডৰ, যৌনতাত্ত্বিক হেভলক ইলিছৰ যৌনতত্ত্বৰ ক খ গড় জ্ঞান, গৰ্ভৰোধ গৰ্ভপাতৰ কিছুমান সহজ উপায়, বাৎসায়নৰ কামশাস্ত্ৰৰ প্ৰেমাভিনয়ৰ কিছুমান উন্নত মনোৰঞ্জক লাস্য, অৰিয়েণ্টেল নৃত্য আৰু সংগীতৰ নিখুঁত সুৰ আৰু ভংগীমা, তানপুৰা আদি যন্ত্ৰবাদ্যৰ এটা পুৰা ছেট, সেমেকা সন্ধিয়া গৰম কৰা ৰেডচিল XXX ৰামৰ কিছুমান ৰঙা বটল, বেংগল কেমিকেল কোম্পানীৰ সুগন্ধি প্ৰসাধন, কমলালয়ৰ কেইখনমান আকাশী ৰঙৰ শাৰী, আৰু কত কি। তাইৰ বাবে নহয়, এইবিলাক সব সিহঁতৰ বাবে। সিহঁতক লাগে কেৱল আনন্দ, কেৱল কামনা তৃপ্তিৰ কোলাহলপূৰ্ণ মাতলামিৰ এখন বুৱতী সুঁতি। আৰু তাই যেনিবা সিহঁতৰ টোপনিৰ পৰা উঠা অলপ চিন্তাৰ একাপ গৰম মিঠা চাহ, টকাৰ এৱা সূতাৰে টনা এটা নিষ্প্ৰাণ কাঠৰ পুতলা নাচ। তাইৰ নাই জীৱন, তাইৰ নাই ভাগৰ, তাইৰ নাই কোনো ক্লেশ। তাইৰ জীৱনৰ সহজ গতিটোৰ ৰুদ্ধ হৈ যোৱা স্বাভাৱিক প্ৰসাৰতাৰ প্ৰতি সিহঁত অন্ধ। প্ৰগতিশীল ইণ্টেলেকচুৱেল কবি মিষ্টাৰ বৰুৱাই হয়তো নিৰ্ভীকভাৱে কয়, এই বাৰাংগনা কাৰাগাৰে সমাজৰ যিমানেই অনিষ্ট নকৰক মই গৌৰৱ কৰোঁ। ভাৰতৰ দুটা পুৰণি ৰত্ন আজিও সিহঁতে জীয়াই ৰাখিছে, অৰিয়েণ্টেল ডান্স আৰু অৰিয়েণ্টেল মিউজিক। সিহঁত নোহোৱা হলে একেবাৰে লোপ পালেহেঁতেন। অৰ্থনীতিৰ অধ্যাপক বেনাৰ্জীয়ে হয়তো কব, ভাৰতৰ বৰ্তমান অৰ্থনৈতিক অৱস্থাত ইহঁত অৱশ্যম্ভাৱী। ইহঁতৰ জন্ম কোনো বিদ্যুৎ প্ৰবাহো নহয়, বজ্ৰপাতৰ আকস্মিক আঘাতো নহয়। অমৃত বাজাৰৰ সম্পাদকে সেয়ে হয়তো আমাক বাতৰি যোগায়, অকল কলিকতা মহানগৰীতে ৪৫,০০০ৰো ওপৰ গভৰ্ণমেণ্টক কৰ সোধোৱা। চমৎকাৰ, গভৰ্ণমেণ্টৰ ধন উপাৰ্জনৰ পথ, আৰু বা কত বেআইনী বেশ্যাৰ বাস। কিন্তু সিহঁতৰ বেআইনী ব্যৱসায়ত নাই। মুনাফাখোৰ পণ্ডিত সিঙৰ এখটিং চোৰাং মিঠাতেলৰ লাভৰ অংশ, বা মন্ত্ৰী আলী চাহাবৰ ভতিজাক টেক্সটাইল ছুপাৰিণ্টেণ্ডেণ্ট আশ্ৰফ আলীৰ গোপন সন্মতিগ্ৰাহী কলা বজাৰৰ চোৰাং ধনৰ ভাগ, নাইবা মৰা অসমীয়াৰ পচা জকাটানি, অসমৰ উৰ্বৰা পতিত মাটিত জাকে জাকে পমুৱা শগুনৰ আক্ৰমণমূলক বেআইনী দখল, তাইৰ মৰ্জিত অৰ্জন মাত্ৰ চৌখিন ধনীৰ যুক্তিসন্মত ব্যয়ৰ এটা নগণ্য অংশ। তাইৰ উঠত নাই
নিষ্পেষিতৰ বুকুহুহা কেঁচা তেজৰ নীলা যে চেকা আছে মাথো বিলাসী ধনীৰ মোনাৰ টকাৰে কিনা লিপষ্টিকৰ সমুজ্জ্বল ৰং তথাপি তাইক সকলোৱে ঘিণ কৰে হাঁহে হায় লাঞ্ছিতা বেশ্যা কিন্তু আন্ধাৰৰ আড়াৰে কামুক ভদ্ৰবেশী দস্যুৰ দল পোহৰত ইমান জিলিকা হুইট মানে অৱশ্যে কান্দে আমাৰ বৰুৱা কবিও কান্দে এজনে কান্দি তাইৰ সৌন্দৰ্যৰ জকাটোত কৃত্ৰিম প্ৰসাধনৰ অত্যাচাৰেৰে ঈশ্বৰৰ সুন্দৰ সৃষ্টিত আনৰ মন যুগনীয়াৰ হ'বৰ বাবে দুটা টকা অহাৰে বাট মুকলি ৰখাবৰ বাবে ধুনীয়া বোলাবৰ হাঁহি উঠা বাসনাটো দেখি ইজনে কান্দে পতিতা গাভৰু উঠৰে লালিমাৰে বাবে তেওঁৰ উদ্ভ্ৰান্ত প্ৰেমিক হৃদয়ৰ মানৱীয় কামনাৰ পলাশ জুইত উৰণীয়া চগাৰ দৰে আত্মআহুতি দিয়াৰ নিমন্ত্ৰণ জনাই তেওঁ কান্দে কুৰি শতিকাৰ নিৰ্ভীক দেৱদাসীৰ বাবে অজন্তা ইলোৰাৰ ৰূপদক্ষ শিল্পীৰটো তাই এক অভাৱনীয় প্ৰয়োজন উলংগ নাৰী সৌন্দৰ্যৰ সাধনাৰ গোপন কক্ষত তাই যে জীৱন্ত সৌন্দৰ্যৰ চিৰ নতুন প্ৰতীক আৰু এই সংগ্ৰাম লিপ্ত কামনাৰ আগত উৎসৰ্গিত খাকি জীৱনবিলাকৰ উন্মত্ত কাম বুভুক্ষাৰ পথত তাই এক সামাজিক শৃংখলাৰ শাসক কিন্তু সমাজৰ ধৰণীধৰ দলে তাইক ভয় কৰে আটাইতকৈ বেছি দেশদ্ৰোহী জাতিদ্ৰোহী সমাজদ্ৰোহী তাই অগ্নিক সাক্ষী কৰি লোৱা কত পতিব্ৰতা স্ত্ৰীৰ মদ্যপায়ী জন্তু স্বামীৰ তাই সৰ্বনাশৰ হেতু কত ভবিষ্যৎ দেশ গৌৰৱ দেশ নেতাৰ উদ্ভ্ৰান্ত যৌৱন মাদকতাৰে ভোগ যাচি ক্ষয় ৰোগ গণৰিয়াৰ যন্ত্ৰণাত অকাল মৃত্যুৰো মূল তাই তাতকৈ চৰিত্ৰৰ কৰ্ণধাৰ সমাজত নীতি বিচাৰৰ ফটা ধূল কোবোৱা বৰমূৰীয়াসকলৰ গোপন চৰিত্ৰৰ তাই যে কখতিশীল তথাপি তুমি মহিয়ান হে গোপন প্ৰিয়া কুৰিখন চাহ বাগানৰ মালিক বৰুৱা হাকিমে হাজাৰ কুলিৰ তেজ শুহি অনা অক্ষয় ঐশ্বৰ্যৰ তুমি কি শান্তিৰূপী লক্ষ্মী গৃহিণী মনীষীসকলৰ তৰ্ক চক্ৰত তুমি যে গৱেষণাৰ বিষয় ভাৰত স্বাধীনতাতকৈও গুৰুত্বৰ সান ফ্ৰান্সিস্কোৰ ভৱিষ্যৎ আন্তৰ্জাতিক পৰিকল্পনাতকৈও সমস্যাপূৰ্ণ কোনে জানে তোমাৰ চকুত তোমাৰ উঠত তোমাৰ দেহত মনালিছাৰে কি ৰহস্যময় লাস্য হি আত্মপ্ৰতিষ্ঠা আত্মতৃপ্তিৰ গোপন অৰ্থপূৰ্ণ হাঁহি নে সমাজৰ অবিচাৰ অন্যায়ৰ বিৰুদ্ধে কটাক্ষ বিদ্ৰোহ প্ৰতিহিংসাৰ অস্ফুটিত উত্তপ্ত লাভাৰ জ্বলন্ত ফিৰিঙতি ধন্য হে কুৰি শতিকাৰ নৃত্যশিলা কুকিল কণ্ঠ চিত্ৰলেখা তোমাৰে চলনাত শত অনিৰুদ্ধ অসুৰ বানৰ ৰুদ্ধ কাৰাগাৰত বন্দী দাপৰ যুগৰ শ্ৰীকৃষ্ণৰ অব্যৰ্থ সুদৰ্শন চক্ৰয়ো হয়তো তোমাৰ আগত শক্তিহীন তোমাৰ একো নাই আছে মাথো অলখ বাহুৰ এটি প্ৰাণহীন দুৰ্বল বান্ধনী এটি তেজ নাইকিয়া হেঁটা হাঁহি আৰু উলংগ দেহৰ উৎকট কামুকতা হে যন্ত্ৰিক যুগৰ যন্ত্ৰ প্ৰায় বিশ্বপ্ৰিয়া কোনে কয় তুমি বাৰাংগনা তুমি ধনিক সম্প্ৰদায়ৰ বিৰুদ্ধে বনোৱা শ্ৰেণী সংগ্ৰামৰ এটি সংকটপূৰ্ণ ষ্ট্ৰেটেজিক পইণ্ট তুমি কুৰি শতিকাৰ নগ্ন সভ্যতাৰ নিৰ্ভীক বীৰংগনা